बाक्सानि सि ब्लक मादुलिबारियाव राजफोरबो खुंफुंनो साखाफारा सानस्निनि हाबाफारिजों राजफोरबोआ खुंजागोन। रायजोनि दाब दाब जायगाफोरजों लोगोसे बाक्सा जिल्लानि सदर मुसुलपुरनि साखाथियाव थानाय सि ब्लक मादुलिबारियावबो राजफोरबो फालिनो साखाफारा खालामदों। बे खेबाव हिन्दु मुसलमाननि खौसेथिनि बिदिन्थिखौ दिन्थिदों सि ब्लक मादुलिबारियाव खुंफुंनो गोनां गा-64थि राजफोरबोआ। बेराफारसे बानजाय आफादा राजफोरबोनि थागथियारि खालामनायखौ गोख्रोंसिन खालामदों। राजफोरबो थिलिखौ समायना साखोन-सिखोन खालामनायजों लोगोसे मोनफ्रोमबो मुर्तिनि थाखायबो गुबुन गुबुन जायगा बानायदों। बानजाय आफादा मिथिहोनाय बायदिब्ला खुंथायनि बिथोन बायदि राजफोरबोखौ खुंफुंनाय जागोन। कभिडनि नेमखान्थि बायदि राजफोरबो थिलियाव मास्क आरो सेनिटाइजारनि राहा खालामनाय जागोन। फैगौ 8 नबेम्बरनिफ्राय 7 साननि हाबाफारिजों खुंफुंनो गोनां राजफोरबोनि समाव दुलिया नाम आरजजों लोगोसे मोसानाय बादायलायनाय आरो हारिमुआरि हाबाफारिबो खुंनाय जागोन। আপোনালোকে অনুকৰণ কৰিছে বা আপোনালোকক আমি দেখুৱাব পাৰিছোঁ যে আমি যে ইয়াত আজি 64 বছৰ হ'ল আমাৰ ইয়াত ৰাজ চলি থকা। গতিকে এই ৰাজখন আমি যোৱা বছৰ কোভিডৰ বাবে আমি স্থগিত ৰাখিবলগীয়া হৈছিল। হয়তো পাতিছিলোঁ আমি এনে অনুষ্ঠিতকৈ, আৰু এইবাৰো আমি এই 64তম ৰাজ মহা উৎসৱ অৰ্থাৎ BC ব্লক মাদুলিবাৰী ৰাজ মহা উৎসৱখন অনুষ্ঠিতকৈ পতাৰ কাৰণে যা চলাই আছোঁ। কাৰণ আমি দেখিছোঁ যে আমাৰ আশে পাশে যিবিলাক লক্ষী পূজা হওক বা শ্যামা পূজাই হওক এইবিলাখন হৈ আছে, আৰু সেইটোক লৈ আমিও এইবাৰ এটা মনোবল আনিছোঁ যে আমিও অনুষ্টুপীয়াকৈ হ'লেও আমি 7 দিনীয়া কাৰ্যসূচীৰে এই ৰাজখন চলোৱাৰ কাৰণে আগবাঢ়ি আছোঁ। আৰু আমাৰ গোটেই BC ব্লক তথা মাদুলিবাৰীৰ সমূহ ৰাইজে ইয়াত ওতঃপ্ৰোতভাৱে আমাৰ ৰাজৰ প্ৰস্তুতি চলাই আছে বা শ্ৰমদান কৰি আছে। গতিকে তাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। কেতিয়াৰ পৰা 18 নৱেম্বৰ অৰ্থাৎ 1 আঘোণৰ পৰা আমি ইয়াত আৰম্ভ কৰিম। গতিকে সেইপিনে আমাৰ 24 তাৰিখলৈকে আমি 24 তাৰিখে শেষ কৰিম। গতিকে তাৰ বাবে আমি কি পৰ্যায়েৰে কামটো কৰিব পাৰোঁ বা আমাৰ ৰাজ মহা উৎসৱখন পাতিব পাৰোঁ, তাৰ কাৰণে আমি অশেষ চেষ্টা চলাই আছোঁ। যিহেতু আমি গম পোৱা মতে যে কোভিডৰ কাৰণে গোটেই অসমতে হয়তো 10টা বজালৈকে আমাৰ উপায়ুক্ত মহোদয়ে পাৰ্মিশ্যন দি আছে, আৰু সেই পাৰ্মিশ্যন অনুযায়ী আমি ইয়াত 11টা বজালৈকে আমি ইয়াত প্ৰস্তুতি চলাম। আৰু তাত কিছু কাৰ্যসূচী ৰাখিছোঁ, হয়তো এনেকুৱা কাৰ্যসূচী যেনেকুৱা ওজাপালিৰ পৰা ইত্যাদি কৰি ঢুলীয়া নাম, লগতে আমাৰ ইয়াত কেছেট ডেন্স, ঠিক তেনেকুৱা কিছুমান শ্বৰ্টলি আৰু আমি হেৰিটো কৰিছোঁ, প্ৰস্তুতি চলাই আছোঁ। কাৰণ আমাৰ যিহেতু 11টা বজাৰ পৰা আমাৰ প্ৰশাসনেও বন্ধ কৰিছে, গতিকে সেইখিনি সময়লৈকে যিখিনি প্ৰগ্ৰেম চলাব পাৰোঁ আমি সেইখিনি চলাম। আৰু জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মানুহ বসবাস কৰে, আৰু সকলোৰে এইখন আমাৰ এখন সমন্বয়েৰে আমি ইয়াত গঢ়ি উঠিছোঁ। কাৰণ আমি আটাইয়ে ইয়াত কোনো জাতিভেদ নাই, আটাইয়ে একত্ৰিত হৈ এই ৰাজখন আজি 64 বছৰে চলাই আছোঁ। আৰু এইবাৰো আমি তেনেকুৱাকৈ আমি আমাৰ যিখন ৰাজ সেইখন আমি আটাইয়ে লগ হৈ চলাই নিম বুলি মত পোষণ কৰিছোঁ। যেনেকুৱা আমাৰ অসমীয়াই বুলি নহয়, আমাৰ ইয়াত যিখিনি মুছলিম মানুহ আছে সেই মুছলিমখিনিও আমাৰ ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। আমাৰ ইয়াত কোনো জাতিভেদৰ কথা নাই। যেনেকুৱা আমাৰ বড়ো, নেপালী বা অসমীয়া বা মুছলমান, আদিবাসী আদি গোটেই তাৰমানে জনগোষ্ঠীয়ে আমাৰ ইয়াত সহায় সহযোগিতা আমাক আগবঢ়াই আহিছে, আৰু তাৰ বাবে আমি
আটাইলৈকে আমি ধন্যবাদ জনাই আছোঁ আৰু আমাৰ এই ৰাজখন সুকলমে চলাই আছোঁ। আমি সকলোকে আমাৰ চৰকাৰে যিটো আমাৰ SOP নিৰ্দেশ কৰিছে চৰকাৰে যে সকলোৱে মাস্ক পৰিধান কৰিব লাগিব বা আমাৰ দুটা ভেকচিন লোৱা হ'ব লাগিব। তাৰ বাবে আমি সকলোকে আমাৰ গোটেই জনগোষ্ঠীবিলাককে আমি জনাই দিছোঁ যেন আটাইয়ে ভেকচিন আৰু মাস্কটো পৰিধান কৰি আমাৰ এই ৰভাস্থলীলৈ আহে। তাৰ বাবে আমি আহ্বান জনাইছোঁ। গতিকে আমি আশা ৰাখিছোঁ সকলোৱে মাস্ক আৰু ভেকচিনটো ল'ব আৰু ইতিমধ্যে আমি গম পোৱাত সকলোৱে লৈছে আৰু সেই হিচাপত আমি নিশ্চয় ক'ভিডক জয় কৰি পূজাখন অনুষ্ঠিত কৰিব পাৰিম বুলি ভাবিছোঁ। আমাৰ এতিয়া এনেকুৱা হৈছে, আমাৰ উপায়ুক্ত মহোদয়ে ইতিমধ্যে নিৰ্দেশ দিছে অন্য পূজাবিলাকত আমি দেখিছোঁ যে সকলোৱে তাৰমানে যিখন কমিটি থাকে আৰু যিখিনি ভলাণ্টিয়াৰ থাকে সেইখিনি সকলোকে তাৰমানে ভেকচিন লোৱা প্ৰমাণপত্ৰ বিচাৰিছে তেখেতসকলে আৰু আমি সেইখিনি ল'ৰা ছোৱালী আটাইকে আমি বিচাৰি লৈ তেখেতসকলৰ প্ৰমাণপত্ৰ সহকাৰে আমি পাৰ্মিশ্যন অনাৰ কাৰণেও তাত আমি ছাবমিট কৰিছোঁ। আপোনালোকে গোটেইকেইটা ভেকচিন ল'লে? আমি ভেকচিন লৈ